কি হ'ব দেশৰ অৰ্থনৈতিক ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা মূল্যবৃদ্ধিয়ে আপোনাৰ মোক এতিয়া চুবলৈ আৰম্ভ কৰিছে। এই মূল্যবৃদ্ধিৰ লগত আপুনি মই কেনেকৈ মোকাবিলা কৰিম? চাউল, দালি, আটা, চেনি, কণী, আনকি তাত পেট্ৰল ডিজেলৰ দামো বৃদ্ধি হ'ল। এই মূল্যবৃদ্ধিৰ লগত আপুনি মই কেনেকৈ মোকাবিলা কৰিম? এই মূল্যবৃদ্ধি হৈয়ে থাকিব নেকি? নে যুদ্ধ শেষ হৈ গ'লে এই মূল্যবৃদ্ধি হ্ৰাস হৈ যাব? গতিকে এই সকলোবোৰ জানিবলৈ আজি আমাৰ এই ভিডিঅ'টি, গতিকে ভিডিঅ'টি শেষলৈকে চাব। যি যুদ্ধৰ পাৰ্শ্বক্ৰিয়া সেয়া সৰ্বত্ৰ প্ৰতিফলিত হৈছে। ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছে, সেই কথাখিনি আপোনালোকে নিশ্চয় কম বেছি পৰিমাণে গম পায় বা অৱগত। আৰু তাৰ পাছতেই দুদিনমান পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা আহ্বান, এই আহ্বানক লৈ এতিয়া দেশজুৰি তৎপৰতা আমি দেখিবলৈ পাইছোঁ। কি বিষয়ক লৈ আছিল সেই তৎপৰতা বা কি আহ্বান আছিল সেয়া? যে আমি ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগে, এক। দ্বিতীয়তে আমি এবছৰলৈ সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগে। এনেধৰণৰ কথা কেইটামান আপোনালোকে সকলোৱে জানে আলোচনালৈ আহিছিল প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছত। প্ৰধানমন্ত্ৰীয়ে সেই আহ্বান পোনপটীয়াকৈ জনাইছিল। তাৰ লগতে প্ৰধানমন্ত্ৰীয়ে যান বাহনৰ প্ৰয়োগৰ ক্ষেত্ৰতো কৈছিল কথা, ব্যৱহাৰৰ ক্ষেত্ৰতো কথা কৈছিল। বিদেশ ভ্ৰমণ আমি পাৰিলে পৰিহাৰ কৰিব লাগে, সেই কথাখিনি কোৱা হৈছিল। কিন্তু এতিয়া প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছত আপোনালোকে সকলোৱে দেখিছে যে দেশজুৰি এই ক্ষেত্ৰত তৎপৰতা প্ৰতিফলিত হৈছে। আমি দেখিবলৈ পাইছোঁ স্বয়ং প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীসকললৈ, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ পৰা একেবাৰে ন্যায়াধীশ আমোলালৈ কোনোবাই যদি বাহন ব্যৱহাৰৰ ক্ষেত্ৰত নিজৰ কনভয়ৰ এক গুৰুত্ব আৰোপ কৰিছে আৰু লগতে কনভয়ত যান বাহনৰ সংখ্যা হ্ৰাস কৰিছে, আধাতকৈও কম কৰিছে। আন কোনোবাই তেওঁলোকে যান বাহনৰ ব্যৱহাৰ বাদেই দিছে। মই আপোনালোকক কওঁ, আমাৰ এটা ৰাজহুৱা পৰিবহণ ব্যৱস্থা আছে আৰু আজি বাছত উঠি মহাৰাষ্ট্ৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সেই উদাহৰণ দাঙি ধৰিলে যে আমি এতিয়া কাৰ পুলিং বুলি যাক কওঁ, একেটা কাৰ্যালয়লৈ ভিন্নজন যোৱা, যদি কাৰ পুলিঙৰ ব্যৱস্থা, ৰাজহুৱা যান বাহন বা যাতায়াত ব্যৱহাৰৰ পোষকতা আৰু লগতে আমি দেখিবলৈ পালোঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱেন্দ্ৰ ফাডনৱিছ আজি তেখেতে এখন বাইক লৈ নিজৰ কাৰ্যালয়লৈ গৈ থকাৰ দৃশ্য। কিছু সময় পূৰ্বে আমি আপোনালোকক জনাইছিলোঁ যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ কনভয়ৰ বাহনৰ সংখ্যা 11খনৰ পৰা 4খনলৈ হ্ৰাস কৰিলে। সেয়া আপোনালোকে দেখি আছে স্ক্ৰীণত। মুখ্যমন্ত্ৰীয়ে প্ৰথম কেবিনেটৰ পাছতেই, মই অসমৰ কথা কৈছোঁ, প্ৰথম কেবিনেটৰ পাছতেই তেখেতে সংবাদমেল যেতিয়া সম্বোধন কৰিছিল তেতিয়া মিতব্যয়তাৰ প্ৰসংগটো উনুকিয়াইছিল। 6 মাহলৈ কোনো নতুন বাহন নতুন মন্ত্ৰীসকলক প্ৰদান কৰা নহয়, ক্ৰয় নকৰে চৰকাৰে। আৰু ভাৰ্চুৱেলি বা অনলাইন বৈঠক, ছেমিনাৰ ইত্যাদিৰ পোষকতা কৰা দেখিবলৈ পোৱা গ'ল। আৰু যদিহে স্বাস্থ্যজনিত কাৰণ নহয়, কোনো আমোলা কোনো বিষয়া অসম চৰকাৰৰ তেওঁলোকে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব, এই কথাখিনি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে। কিন্তু কিয় কৰা হৈছে এইবোৰ কাম, কিয় লোৱা হৈছে এইবোৰ পদক্ষেপ? কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে যুদ্ধৰ পাছতেই আমি ইন্ধনৰ ক্ষেত্ৰত নাটনিৰ যিটো প্ৰসংগ সেইটো ব্যাপক চৰ্চা লাভ কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ মাজতে আপোনালোকে জানে হৰমুজ প্ৰণালীৰ পৰা ইতিমধ্যে 2খনকৈ LPG পৰিবাহী জাহাজ ভাৰত অভিমুখে ৰাওনা হৈছে। গতিকে এই ধৰণেও চলি আছে, যা যোগাৰ চলি আছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জনাইছে যে 60 দিনৰ বাবে ইন্ধন, গেছ ইত্যাদি পৰ্যাপ্ত ৰূপত মজুত আছে। কিন্তু মই আপোনালোকক প্ৰেক্টিকেল কথাটো কৈছোঁ। মই কালি এটা ব্যক্তিগত কামত লখিমপুৰলৈ গৈছিলোঁ, আহি আছোঁ, গাড়ীত তেল হ্ৰাস পাইছে, ইন্ধন হ্ৰাস পাইছে। মই এটা তেল ডিপুত সোমাইছোঁ আৰু সেই তেল ডিপুটোত মোক কোৱা হৈছে যে এই মুহূৰ্তত আপোনাক 2000 টকাৰ ওপৰত আমি ডিজেল দিব নোৱাৰোঁ। এইটো মই একেবাৰে ব্যক্তিগত অনুভৱটো আপোনালোকক কৈ আছোঁ।
তাৰ পাছত মই ক'লোঁ যে মই গুৱাহাটীলৈ যাব লাগিব 2000 টকাৰ ইন্ধনেৰে মই নাপাওঁগৈ তেতিয়া তেওঁলোকে ক'লে আপুনি পৃথক ক'ৰবাত ভৰাই ল'ব কাৰণ আমি ইয়াতকৈ বেছি এখন বাহনত দিব নোৱাৰিম দূৰণিবতীয়া হ'লেও গতিকে কথাবোৰে ক'ৰবাত ক্ৰিয়া কৰিছে নেকি এয়া আৰম্ভণি নেকি কোভিডকালীন যিটো পৰিৱেশ আছিল সেই পৰিৱেশত যেনেধৰণৰ ব্যৱস্থা সতৰ্কতা লোৱা হৈছিল আৰম্ভ হোৱা আমি দেখিছোঁ লাহে লাহে গতিকে সেমি লকডাউন কমপ্লিট লকডাউন যিবোৰ আমি শব্দৰ প্ৰয়োগ কৰোঁ সেই দিশে নেকি সমগ্ৰ দেশ কাৰণ মই আপোনালোকক দুটামান উদাহৰণ দিওঁ আজি মই কেইখনমান চৰকাৰৰ কথা কওঁ দিল্লীয়ে কি কৰিছে দিল্লী চৰকাৰে 2 দিন ৱৰ্ক ফ্ৰম হোম সপ্তাহত ইতিমধ্যে দিছে এদিনটো আমাৰ বন্ধেই থাকে ৰবিবাৰ 2 দিন ৱৰ্ক ফ্ৰম হোম দিছে দিল্লীত প্ৰাইভেট ছেক্টৰ তেওঁলোকক কোৱা হৈছে যে আপোনালোকে হাইব্ৰিড ৱৰ্ক মডেল আপোনালোকে লওক 50% মিটিং অনলাইন কৰিবলৈ এইটো এটা মেণ্ডেট দিয়া হৈছে বা পৰামৰ্শ দিয়া হৈছে আৰু সকলোকে কোৱা হৈছে যে পাৰিলে নো কাৰ ডে আপোনালোকে এই নীতিটো লওক তাৰমানে দিনটোত কোনো নিজৰ ব্যক্তিগত যান বাহন আমি উলিয়াই নিনিও আমি দৰকাৰ হ'লে আমি পাব্লিক ট্ৰান্সপৰ্ট ৰাজহুৱা যাতায়াত ব্যৱস্থাৰ আমি তাত যাতে ব্যৱহাৰ কৰোঁ আৰু কাৰ্যালয়সমূহৰ যি যান বাহন ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত যাতে আমি মিতব্যয়ী হওঁ হ্ৰাস কৰা হয় সেই কথাটো আছে উত্তৰ প্ৰদেশেও একেই ৱৰ্ক ফ্ৰম হোম 2 দিন দিছে সকলো চৰকাৰী মিটিং 50% অনলাইন কৰিবলৈ কোৱা হৈছে আৰু ইণ্ডাষ্ট্ৰীবিলাকক কোৱা হৈছে যে আপোনালোকে ৰিম'ট ৱৰ্ক এই ৱৰ্ক ফ্ৰম হোম বা দূৰৰ পৰা কাম কৰিব পৰা ব্যৱস্থাটো লওক তাৰ পাছত কোৱা হৈছে যে উইকলি নো ভেহিকল ডে এটা লোৱা হওক এটা দিন সমূলি যান বাহন ব্যক্তিগত যান বাহন পৰিহাৰ কৰা যান বাহন নচলোৱাৰ এটা পৰিৱেশ গঢ়াৰ বাবে আহ্বান জনোৱা হৈছে আৰু কোৱা হৈছে যে কাৰ্যালয়ৰ যিবোৰ যান বাহন ব্যৱহাৰ হয় চৰকাৰী এইবোৰ যাতে আমি ব্যৱহাৰ ক্ষেত্ৰত আমি যাতে অকণমান মিতব্যয়ী হওঁ হ্ৰাস কৰোঁ মহাৰাষ্ট্ৰত একে নীতি অনলাইন মিটিং কৰিবলৈ কোৱা হৈছে ৱৰ্ক ফ্ৰম হোম যিবোৰ ছেক্টৰত সুটেবল বা য'ত কৰিব পাৰি সেইখিনি তেনেধৰণে কৰিবলৈ কোৱা হৈছে অফিচিয়েল ট্ৰেভেল বন্ধ কৰিবলৈ কোৱা হৈছে অৰ্থাৎ চৰকাৰী যিবোৰ যাতায়াত এইবোৰ বন্ধ কৰিবলৈ কোৱা হৈছে অনলাইনৰ জৰিয়তে কাম সমাপন কৰিবলৈ কোৱা হৈছে আৰু তেওঁলোকে ফ'কাছ কৰিছে গুৰুত্ব দিছে যাতে ইন্ধন যাতে আমি ৰাহি কৰিব পাৰোঁ আৰু পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিব পাৰোঁ গুজৰাটতো একেই গুজৰাট ৰাজস্থান সকলোৱে ব্যৱস্থা লৈছে অসমে কালি ঘোষণাই কৰিছে মধ্যপ্ৰদেশত আপোনালোকে শুনি আচৰিত হ'ব আমি ইতিমধ্যে কৈছোঁ যে মধ্যপ্ৰদেশতো একেই নীতি তেওঁলোকে সকলো মিটিং অনলাইন কৰিবলৈ কৈছে পাৰ্চিয়েল ৱৰ্ক ফ্ৰম হোম ইমপ্লিমেণ্টেশ্যন ৱেৰেভাৰ পচিবল সেইটো তেওঁলোকে কৰিবলৈ কৈছে যাতে য'ৰ পৰাই হওক ৱৰ্ক ফ্ৰম হোম যাতে ব্যৱস্থাটো কৰিব পাৰি গতিকে আজিৰ এই আলোচনাত আমি চুই যাবলৈ যত্ন কৰিম যে আচল কথাবোৰনো কি আলোচনাৰ মাজলৈ সেইবোৰ আনিবলৈ যত্ন কৰিম আমাৰ মাজত আছে বিশিষ্ট অৰ্থনীতিবিদ নৱনীত বৰা ডাঙৰীয়া আপোনাক স্বাগতম আমাৰ সৈতে আছে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ বুধেন কুমাৰ শইকীয়া ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ গোপাল শৰ্মা ডাঙৰীয়া স্বাগতম আপোনাকো যে এই যিটো আমি প্ৰয়োগ কৰিবলৈ লাহে লাহে আগবাঢ়িছোঁ বহুতে কৈছে এইটো সেমি লকডাউন এই দিশে আমি গৈ আছোঁ বুলি বহুতে ক'ব খোজে কিন্তু কোভিডৰ সময়ৰ পৰিস্থিতি বেলেগ আছিল তেতিয়া তাত ৰোগৰ প্ৰসংগ আছিল কৰোনাৰ প্ৰসংগ আছিল আৰু তেতিয়া আমি সাৱধানতা ল'বলগীয়াৰ বহুকেইটা দিশ আছিল তেতিয়া এই ইন্ধন বা এইবোৰৰ কথা ইমান বেছি নাছিল কিন্তু এতিয়া ইন্ধনৰ কথা আহিছে ইন্ধন আমাক লাগিবই বজাৰ সমাৰ সকলো দিশ এইবোৰৰ ওপৰত নিৰ্ভৰশীল আমাৰ খাদ্য সম্ভাৰ সৰবৰাহৰ ক্ষেত্ৰত এই বিষয়বোৰ জড়িত আমাৰ পাকঘৰৰ পৰা একেবাৰে যান বাহন কলঘৰ সকলো চলিব লাগিব ইন্ধনৰে গতিকে এই পৰিস্থিতিত যে চৰকাৰে এই মিতব্যয়িতাৰ বাবে যি আহ্বান জনাইছে সোণ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা যি আনিবলৈ আহ্বান জনাইছে গতিকে মই কথাখিনি অকণমান যদি আপুনি ফঁহিয়াই দিয়ে যে আচলতে কি হৈ আছে কি হ'বলৈ গৈ আছে ধন্যবাদ কথাটো আচলতে বৰ আমি যি ধৰণে আলোচনা কৰিছোঁ আমি আলোচনা কৰাটো আৰু সাধাৰণ মানুহৰ মনত যিটো মানে তেওঁলোকৰ দৃষ্টিভংগীৰে যিটো আলোচনা কৰিছে তাৰ মাজত এটা তফাৎ আমি সাধাৰণতে দেখা পাওঁ আমি বুজি পাইছোঁ যে আমাৰ যিটো বৰ্তমান এটা ক্ৰাইচিছ হ'বৰ কাৰণে এটা ব্যৱস্থা যুদ্ধকালীন এটা পৰিৱেশ সৃষ্টি হৈছে আৰু বাস্তৱ ক্ষেত্ৰত আমি
এই বাস্তৱ পৃথিৱীখনত আমি কি পাইছোঁ মানে আমাৰ সমাজখনত আমি কি পাইছোঁ সোণ কেতিয়া আমাৰ সুলভ আছিল সোণটো আমাৰ কেতিয়াও সুলভ নাছিল আমাৰ সেই পৰম্পৰাগত বিহুগীতটো তেতিয়াই কৈছে সোণৰ যিহে চৰা দাম বিয়া পতা টান কাম সোণ তাহানিৰ পৰাই আমাৰ কাৰণে দুৰ্লভ বস্তুৱে আছিল সাধাৰণ মানুহৰ কাৰণে এতিয়া আমি গম পাইছোঁ যে প্ৰকিউৰমেণ্টৰ কথা আহিছে ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভৰ কথা আহিছে এই গোটেই কথাখিনি আমাক প্ৰমাণ কৰিছে যে সোণৰ জৰিয়তে আমাৰ মাৰ্কেটৰ যিটো ইনফ্লেশ্যনাৰী ট্ৰেণ্ড হওক বা আমাৰ মাৰ্কেটৰ যিটো ইনষ্টেবিলিটি হওক সেইটো যথেষ্ট পৰিমাণে বঢ়াই দিয়ে মই কালি এটা সৰু উদাহৰণ দিছোঁ গাঁৱৰ উদাহৰণ কৈছে মই চহৰৰ উদাহৰণ দিম কালি মই ডাটা মিছন নামৰ যিখন ব্যৱসায় প্ৰতিষ্ঠান আছে তাৰ পৰা মই 40টা পেন ড্ৰাইভ কিনিছিলোঁ কলেজৰ কামৰ কাৰণে আৰু 40টা পেন ড্ৰাইভৰ যিটো মই দাম শুনিছিলোঁ 32 জিবিৰ পেন ড্ৰাইভ এটাৰ দাম 590 টকা এইটো পাইকাৰী হাৰৰ দাম তেওঁলোকৰ ডাটা মিছনৰ পৰা এতিয়া মই ক'লোঁ যে মইতো আজি কেইমাহমানৰ আগত কিনিছোঁ ইমান দামটো নহয় কৈছে যে হয় ইউ আৰ ৰাইট আগত এইটো 280 টকা দাম আছিলে 280 টকা দামৰ পেন ড্ৰাইভটো 32 জিবিৰ পেন ড্ৰাইভটো যিটো আমাৰ চেণ্ড ডিস্কৰ কালি মই 590 টকা কিনিছোঁ আৰু এই পেন ড্ৰাইভ আমাৰ লেপটপ আমাৰ যিবোৰ গেডজেটছবোৰ আছে ডিজিটেল ডিভাইডৰ কথা এটা চলি আছে এফালে আমাৰ ডেম'গ্ৰাফিক ডিভিডেণ্ড আৰু আনফালে ডিজিটেল ডিভাইড তাৰ মাজত আমাৰ ডিজিটেলি আমি 5G আনলিমিটেড আমি চহৰত গম পাওঁ গাঁৱত 5G পাইছে নেকি ৰাইজে গাঁৱত এতিয়াও 5G এটা দুৰন্ত সপোন হৈ উৰি আছে মানুহৰ মাজত তাৰ মাজত আমাৰ যিটো আমাৰ এটা অতি সুন্দৰ শুনিবলৈ বাৰু ভাল কথা ৱৰ্ক ফ্ৰম হোম এইটো লকডাউনৰ সময়ত মানুহৰ যিটো আমাৰ সাইকোলজিকেল যিটো স্থিতি কি অৱস্থাত গতি কৰিছিল এইটো এটা বৰ ডাঙৰ কথা আমি বিচাৰো আমি প্ৰধানমন্ত্ৰীক এইটো আমি তেখেতৰ আহ্বানটো আমি অন্তঃকৰণেৰে গ্ৰহণ কৰিছোঁ এইটো ভাল কথা খুব ভাল কথা কিন্তু তাৰ লগে লগে হোম টু ৱৰ্ক আমি আচলতে যদি ৱৰ্ক প্লেছত গৈ মানুহৰ মাজত যদি এটা সম্ভাৱনাৰে যদি কামখিনি কৰিব পাৰোঁ এইটো আমাৰ কাৰণেতো অতি ভাল কথা গতিকে আমাৰ চৰকাৰখন আছে আমাৰ কেন্দ্ৰীয় চৰকাৰ আছে ৰাজ্য চৰকাৰ আছে তেখেতসকলে মহান দায়িত্ব পালন কৰিছে কিন্তু আমাৰ যিবোৰ পলিটিকেল যিবোৰ ৰেলীবোৰ হয় যিবোৰ আমাৰ পলিটিকেল মিটিংছবোৰ হয় এই মিটিংবোৰ অনলাইন কিয় নহয় মই এইটো আহ্বান কৰিম মই চৰকাৰক আচলতে আমাৰ দেৱজিৎ মহন্ত ডাঙৰীয়া আছে মই চৰকাৰলৈ আহ্বান জনাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মন্ত্ৰীসভা হৈছে গতিকে আমাৰ যদি ডিজিটেলি যদি আমাৰ লিটাৰেচি বাঢ়িছে তেতিয়াহ'লে আমাৰ যিবোৰ পলিটিকেল যিবোৰ মিটিং হওক সকলোবোৰ আমাৰ ভাৰ্চুৱেলি হওক অনলাইন হওক আৰু তাৰ লগে লগে আৰু এটা কথা মই মহন্ত ডাঙৰীয়াৰ পৰা মই বিচাৰিলে মই ভাল পাম জানিলে ভাল পাম আমাৰ যে 74 ডেজ 74 দিনৰ কাৰণে যে আমাৰ ফুয়েল মজুত আছে বুলি কোৱা হৈছে এইটো কোন তথ্যৰ পৰা তেখেতে হয়তো খুব বেছি ভালদৰে জানিব কিন্তু আমি পোৱা তথ্য অনুসৰি যিটো ইণ্টাৰনেশ্যনেল বেঞ্চমাৰ্ক থাকে আমাৰ যিটো মজুতৰ কাৰণে যিটো আমাৰ ফুয়েল মজুতৰ কাৰণে ইণ্টাৰনেশ্যনেল বেঞ্চমাৰ্ক আছে তাত আমাৰ কৰবাত অকণমান কম হৈ আছে নেকি যিটোৰ কাৰণে প্ৰধানমন্ত্ৰী মহোদয় এটা আশংকা জনাবলগীয়া হ'ল ডুব গৈছে তাৰ লগে লগে আমাৰ ক্ৰুড অইল আমাৰতো দেশত তেল প্ৰস্তুত হয় কিন্তু ক্ৰুড অইল ক'লৈ গৈছে আমাৰ তাৰ ৰিফাইনাৰীৰ জৰিয়তে আৰু কোনবোৰ ছেক্টৰত ক্ৰুড অইলটো বেছিকৈ ব্যৱহাৰ হৈছে যাৰ কাৰণে আমি ক্ৰুড অইলৰ এটা সংকাত ভুগিছোঁ আৰু এই ক্ৰুড অইলৰ ক্ৰাইচিছটো 2014 চনৰ পৰা 2026 চনৰ ভিতৰত এই যিটো তাৰ ইম্পৰ্ট এই ইম্পৰ্টটো মোৰ দেন 10% তে 2014 চনত এইটো আছিল 77.6% আৰু 2026 চনত এইটো হ'লগৈ আপোনাৰ 88.6% more than 10% আমাৰ ইম্পৰ্টটো বাঢ়ি আছে গতিকে এই সামগ্ৰিক পৰিপ্ৰেক্ষিতত আমি এটা কথা ক'ব পাৰোঁ যে চৰকাৰখন আছে ৰাইজক আশ্বস্ত কৰিবৰ কাৰণে বিপদৰ সময়ত ৰাইজক তুলি ধৰিবৰ কাৰণে গতিকে এই মহান দায়িত্বৰে আগবাঢ়ি যাব লাগিব ৰাইজে সহযোগিতা কৰিবই কিন্তু ৰাইজক এই ব্লেক মাৰ্কেটিং যিটো হৈছে যিটো এই ক্ষেত্ৰত কিন্তু এটা পৰিত্ৰাণ দিব লাগিব আৰু মানুহে যাতে দৈনন্দিন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কাৰণে যাতে উৎসৱ খাই উঠিব লগা এটা পৰিস্থিতি দেশত সৃষ্টি নহয় তেনেকুৱা এটা আমাৰ ফিল গুড সিচুৱেশ্যনটা আমাৰ কাৰণে কিন্তু কাম্য ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জাষ্ট এটা পইণ্ট এড কৰোঁ হা এই যিটো মেমৰি চেণ্ড ডিস্কৰ মেমৰি প্ৰাইচটোৰ দামৰ কথা ক'লে যে যিটো পেন ড্ৰাইভটো সেইটো এটা মানে এনেকুৱা ফেন'মেনন হৈছে বিশ্বত যে আজি মেমৰি দাম পৃথিৱীত ইমান বাঢ়িছে যে আজি চেমচাং বা চেণ্ডিস্কৰ নিচিনা কোম্পানী চেমচাঙৰ যোৱা ফাইনেন্সিয়েল ইয়েৰত $250 billion প্ৰফিট হৈছে আৰু আমাৰ ইণ্ডিয়ান গোটেই কোম্পানী মিলাই $200 billion প্ৰফিট হয় বছৰত ইণ্ডিয়ান গোটেই কোম্পানীজ মিলাই যিমান প্ৰফিট হৈছে তাতকৈ 20% বেছি অকল চেমচাঙৰ প্ৰফিট হৈছে গম পাইছোঁ গতিকে এই মেমৰি প্ৰাইচেছ হেভ গন থ্ৰু দ্য ৰুফ একদম মানে জুই লাগি গৈছে সেইকাৰণে কি এআই ডিমাণ্ডৰ কাৰণে এড কৰিছোঁ তাৰ লগত মই জানিব বিচাৰিছিলোঁ যে এই ৱাই দিছ ছ' মাছ হাই প্ৰাইচ তেওঁলোকৰ পৰা এটা কথা মই গম পাইছোঁ বিশ্বস্ত সূত্ৰৰ পৰা গম পাইছোঁ যে তেওঁলোকে কৈছে যে চিপছ ক্ৰাইচিছ এটা আমাৰ হৈছে
এফালে আবার চিপছৰ ইন্ডাষ্ট্ৰি বহিছে আৰু লগতে চিপছ ক্ৰাইচিছ আমি ঠিক আছে অবসেশন এটা সিচুৱেশ্যনটা দেখা ঠিক আছে ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ উত্তৰ কেইটা দিয়ক কেতিয়াবা আমি চেঞ্জ ইজ দ্য পাৰ্মানেণ্ট বুলি কয় আমি হয় চেঞ্জ হোৱাটোত বহুত সমস্যা বা প্ৰতিবন্ধকতা বা বহুত ধৰণৰ আমাৰ মাজত নিজৰ মাজতে মেণ্টেল ব্লক এটা থাকে চিলিণ্ডাৰৰ কথাটো হৈছিলে মই এইটো অস্বীকাৰ কৰা নাই যে ব্লেক মাৰ্কেট হোৱা নাই যেতিয়া এনে ধৰণৰ সমস্যা হয় কিছুমান কলা ব্যৱসায়ী এনে ধৰণৰ সুবিধা লয় তথাপিও মই ক'ম যে আজিলৈকে আমি পোষ্টপেইড বুলি যিটো কওঁ পোষ্টপেইডৰ এতিয়াহে আহিছে বা প্ৰিপেইড হৈ গ'ল চিলিণ্ডাৰত এইটোও থাকে যেতিয়া আপুনি বুকিং কৰিব অনলাইন তেতিয়া আপুনি পইচাটো যদি দি পেলাই বুকিং কৰে আপোনাক দিবৰ কাৰণে বাধ্য হয় মই এইটো কোৱা নাই যে কৰক কিন্তু এইটো এটা উপায় আছে যেনেকৈ আমি এতিয়া 70% ৰাজসাহায্য দিয়াৰ পিছতো এই সোলাৰৰ যিটো প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সেইটো লগোৱাটো আজিলৈকে হেবিট হোৱা নাই কাৰণ যেতিয়া আমি 70% দিওঁ মানুহৰ মাজত এটা মনস্তাত্ত্বিক ধাৰণা হয় ইমান দিছে যে কিবা নহয় কিবা এটা থাকিবও পাৰে যেনেকৈ আমি ৰিডাকশ্যন চেল দিলে আমি নিকিনো গতিকে কথাটো এনেকুৱা নহয় আজি নহ'লেও কালি আমি সোলাৰৰ ফালে লং টাৰ্ম প্ৰস্পেক্টিভ হিচাপে সোলাৰ যদি আমি লওঁ তেতিয়াহ'লে আপোনাৰ ঘৰৰ সেই কুকিংটো নিজে সেই যিটো চিলিণ্ডাৰটো ব্যৱহাৰ নকৰাকৈ কুকিং গেছ ব্যৱহাৰ কৰিব পাৰিব ইঞ্জিন ইলেক্ট্ৰিক ভেহিকেলখন ল'লে চাৰ্জিং কৰিব পাৰিব ইয়াত আমাৰ অধ্যক্ষ হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ তেখেতে দুটা কথা সুধিছিলে যে ৭৪ দিনৰ এৰি থকা বুলি মই ক'ৰ পৰা এই তথ্যটো পালোঁ এই তথ্যটো সংসদত প্ৰকাশ চাইক বাৰক বুলি এগৰাকী এমপিয়ে সুধিছিল যে আমি কিমান দিনৰ কাৰণে মজুত পাৰোঁ তেতিয়া সেই পেট্ৰলিয়াম মিনিষ্টাৰে 9 ফেব্ৰুৱাৰী 2026 চনত ইয়াৰ উত্তৰত ৭৪ দিনৰ কাৰণে মজুত থকা বুলি কথাটো কৈছিলে দ্বিতীয়তে যে পলিটিকেল পাৰ্টিবিলাকে এই মিটিংবিলাক পলিটিকেল ৰেলীবিলাক কৰিব নালাগে মই তেখেতৰ জ্ঞাতাৰ্থে জনাওঁ তেখেতেই প্ৰশ্ন কৰিছিল যে অসমৰ প্ৰথমখন কেবিনেটত এটি সিদ্ধান্ত হৈছে যে এতিয়াৰ পৰা নট অনলি পলিটিকেল মিটিং কোনো মিটিং আমাৰ মাতি আনি কৰা নহয় চৰকাৰী হওক বেচৰকাৰী হওক যিমান পাৰি চৰকাৰৰ পৃষ্ঠপোষকতাত যিমান হ'ব আৰু বাকীখিনি বেচৰকাৰীবিলাককো অনুৰোধ কৰা হৈছে ঠিক একেদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো কেন্দ্ৰীয় চৰকাৰে এই উদ্যোগটো লৈছে হয় আমি এটা কথা অস্বীকাৰ কৰিলে ভুল হ'ব যে আমি যিহেতু $1 যদি পেট্ৰলৰ দাম বাঢ়ে তাৰমানে 1 বেৰেল মানে 159 লিটাৰ পেট্ৰলৰ দাম 64ৰ পৰা যেতিয়া 105 হ'ল 41% যেটা বাঢ়ি গ'ল $1 বড় মানে 200 কোটি টকা যায় গতিকে আজি নহলেও কালি যেহেতু আমি বেলেগৰ ওপৰত ডিপেন্ড কৰিব লাগে তেলৰ কাৰণে আমি স্বনিৰ্ভৰশীলতা আনিব লাগিলে কিছুমান লং টাৰ্ম আমি প্ৰস্পেক্টিভ লবই লাগিব আৰু এই কাৰণে চৰকাৰে এই ধৰণৰ সলিউশনৰ কাৰণে আগবাঢ়িছে মই সকলোকে এটা অনুৰোধ আমি বিশেষকৈ মিডিল আৰু আপাৰ মিডিল ক্লাছখিনি যেতিয়াই গাড়ী কিনো আমি হয়তো চিন্তা কৰাৰ সময় হৈ গৈছে আমি ই কাৰ কিনিব পাৰো নেকি ইলেক্ট্ৰিক ভেহিকেল কিনিব পাৰো নেকি যিখন ইলেক্ট্ৰিক ভেহিকেলত আপুনি 5 লাখ টকালৈকে আপোনাক সাবসিডি দিয়াৰ যিখন 5 লাখ টকা বা ততকৈ তলৰ হলে আপুনি কোনো ধৰণৰ হেতু ইনকাম ট্যাক্সৰ ৰিবেট পাব দ্বিতীয়তে কোনো জিএসটি যি আপোনাৰ 28% আগতে আছিল এতিয়া 5%ৰ পৰা 0% আনাৰ চিন্তা চৰ্চা কৰা হৈছে তাত কোনো ৰোড ট্যাক্স দিব নালাগে এনে ধৰণৰ বহু কথা আছে গতিকে চেঞ্জ ইজ দ্য পাৰ্মানেন্ট হ'ব লাগিলে প্ৰথম আমি এইটো ভয় দেখাবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা নাই গোল্ডৰ কথাটো সাধাৰণ মানুহখিনিৰ প্ৰতি মোৰ বিনয়ীভাৱে অনুৰোধ গোল্ড আমি যিমানে কিনো বাহিৰৰ পৰা কিনাৰ কাৰণে এই প্ৰবলেমটো হয় এটা কথা আমি কোৱা নাছিলো সেইটো হ'ল সাৰ ফাৰ্টিলাইজাৰৰ দাম বাঢ়িব এই যেতিয়া হেৰি হয় তেতিয়া বাঢ়ে এই কাৰণে বাঢ়ে যেনেকৈ ধৰকচোন ফসফেট ইউৰিয়াটো যেতিয়া আমি আনিব লগা হয় বাহিৰত যিটো ৰ মেটেৰিয়েলছ বাহিৰৰ পৰা অনাৰ কাৰণে বেছিভাগ যি সামগ্ৰী আমি বাহিৰৰ পৰা আনিব লগা হয় তাৰ আংশিকভাৱে বঢ়াৰ প্ৰৱণতা আমি নাই বুলি নস্যাৎ কৰা নাই কিন্তু এটা হয় আমি এতিয়া যিটো মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল আত্মনিৰ্ভৰশীল হৈ আমি নিজৰ প্ৰডাকশ্যন ধন্যবাদ ঠিক আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ হাতীমাৰি ভুৰুকাত ভৰাবলগীয়া হৈছে মূল কথাটো হ'ল যে আমি দায়বদ্ধতাৰ পৰিচয় দিব লাগিব দায়বদ্ধতাৰ পৰিচয় কিদৰে দিম প্ৰত্যেকগৰাকী নাগৰিকে সেয়া মই ভাবোঁ তেওঁলোকে বুজে সকলোৱে নুবুজিলেও বুজাসকলে বুজে আৰু তেওঁলোকে বাকী সকলোকো বুজাবলৈ যত্ন কৰিব পাৰে হয় আপুনি ঘৰৰ পৰা আপুনি কাৰ্যালয়লৈ যদি এখন চাইকেল লৈ গ'লেও এই সময়ছোৱাত হয় পাৰিলে আপুনি চাইকেলখনে ব্যৱহাৰ কৰক বা আপুনি যদি দেখিছে যে আপোনালোকে 5 গৰাকী ওচৰ পাজৰ একেলগে আপোনালোকে কাৰ্যালয়লৈ যায় সকলোৱে এখন গাড়ী লৈ যায় 5 গৰাকীয়ে এখন গাড়ী আজি এজন বন্ধুৰ গাড়ী কাইলৈ সিজন বন্ধুৰ গাড়ী একেলগে যোৱাৰ যদি আপোনালোকে ব্যৱস্থা কৰিব পাৰে খুব ভাল মই হায়দৰাবাদত থাকোঁতে সেই ব্যৱস্থা কৰিছিলোঁ আমি কার পুলিঙৰ ব্যৱস্থা কৰিছিলোঁ আমি এখনেই গাড়ী লওঁ
সপ্তাহত দুদিনকৈ নিজা নিজা গাড়ী লৈ আমি গৈছিলোঁ সতীৰ্থসকলক লগত লৈ আৰু সেইদৰে কাৰপুলিং ব্যৱস্থাটো বৰ লাভজনক আমি দেখিবলৈ পাইছিলোঁ। যে কি নহওক মই গোটেই বিষয়টোত আপোনালোকে আজি অংশগ্ৰহণ কৰিলে, বহু প্ৰশ্নৰ বা আপোনাৰ মানুহৰ মনৰ শংকা আপোনালোকে দূৰ কৰিবলৈ সক্ষম হৈছে বুলি ভাবি মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আজি পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।